নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। অসমীয়া গ্ৰাম্য জীৱনত কলপাতত নিমখ জলকীয়া সানি ৰ'দত বহি সমূহীয়াকৈ ৰবাব টেঙা খোৱাবোৰেহে গম পায় ৰবাব টেঙা খোৱাৰ জুতি। আহিন কাতি মাহত বাৰু আপোনালোকে পথাৰত বা ৰ'দত বহি আপোনালোকে ৰবাব টেঙাৰ জুতিকণ ল'লেনে বাৰু? সকলো অসমীয়াৰ ঘৰৰ বাৰীত একোডালকৈ হ'লেও ৰবাব টেঙাৰ গছ প্ৰায় থাকেই। আমাৰো বাৰীত এডাল ৰবাব টেঙা গছ আছিলে বন্ধু বান্ধৱীসকল। সেয়েহে আমিও আজি ৰবাব টেঙাৰ জুতি লওঁ বুলি বাৰীৰ পৰা কেইটামান ৰবাব টেঙা পাৰি আনিলোঁ। ভাবিলোঁ বন্ধু বান্ধৱীসকল আপোনালোককো অকণমান দেখুৱাওঁ। আহকচোন বন্ধু বান্ধৱীসকল, ভিডিঅ'টো শেষলৈকে চাওঁ। ৰবাব টেঙাত হেনো বন্ধু বান্ধৱীসকল যথেষ্ট পৰিমাণৰ চি ভিটামিন থাকে। ৰবাব টেঙাত যথেষ্ট পৰিমাণৰ ভিটামিন চি থকাৰ বাবে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। বতৰ সলনি হোৱাৰ সময়ত হোৱা জ্বৰ, কাহ, এলাৰ্জিজনিত সমস্যাৰ পৰা বচাই ৰাখে এই ৰবাব টেঙাই বন্ধু বান্ধৱীসকল। আৰু হেনো বন্ধু বান্ধৱীসকল হজমি শক্তি বঢ়ায়, ভোক বঢ়ায়, দাঁতৰ আলুৰ পৰা তেজ ওলোৱা সমস্যাও ৰবাব টেঙা হেনো বৰ উপকাৰী বন্ধু বান্ধৱীসকল। কাৰণ বন্ধু বান্ধৱীসকল ৰবাব টেঙাত যথেষ্ট পৰিমাণৰ চি ভিটামিন থাকে। পিছে বন্ধু বান্ধৱীসকল মোৰ এটা কথা এইখিনিতে মনত পৰি গ'ল। আগতে এই ৰবাব টেঙাৰে বহুত ফুটবল খেলিছিলোঁ বন্ধু বান্ধৱীসকল। খেলি খেলি ৰবাব টেঙা দুইফাল হৈ গৈছিল বন্ধু বান্ধৱীসকল। তেতিয়া গছৰ পৰা আকৌ ৰবাব টেঙা পাৰি আনিছিলোঁ বন্ধু বান্ধৱীসকল। এই ৰবাব টেঙাৰে সেই সময়ত ফুটবল খেলা কিমান যে আনন্দ আছিল বন্ধু বান্ধৱীসকল। আপোনালোকে বাৰু আগতে এই ৰবাব টেঙাৰে ফুটবল খেলি পাইছিলনে বন্ধু বান্ধৱীসকল? যদি পাইছিল কমেণ্ট কৰি জনাবচোন বন্ধু বান্ধৱীসকল। পিছে বন্ধু বান্ধৱীসকল আজিকালি মানুহৰ ঘৰবোৰত ৰবাব টেঙাৰ গছবোৰ প্ৰায় নাইকিয়া হ'বলৈ ধৰিছে। সেয়েহে বন্ধু বান্ধৱীসকল ৰবাব টেঙাৰ গছবোৰ থাকোঁতেই আমি ৰবাব টেঙাৰ জুতি লোৱাহে কথা। এনেকৈ যদি বন্ধু বান্ধৱীসকল ৰবাব টেঙাৰ গছবোৰ নাইকিয়া হৈ গৈ থাকে, আগন্তুক দিনত আমি কিজানি এনেকৈ ৰ'দত বহি ৰবাব টেঙাৰ জুতি ল'বই নোৱাৰিম চাগে বন্ধু বান্ধৱীসকল। পথাৰত সমনীয়াৰ লগত ধান কাটি থকাৰ সময়ত ৰবাব টেঙা সমূহীয়াকৈ পথাৰত বহি ৰ'দত বহি খোৱাৰ জুতিয়েই বেলেগ নহয়নে বন্ধু বান্ধৱীসকল? মই পিছে বন্ধু বান্ধৱীসকল ৰবাব টেঙা ৰ'দত বা পথাৰত এনেকৈ বহি খাই বৰ ভাল পাওঁ। আপোনালোকে বাৰু খাই ভাল পায়নে বন্ধু বান্ধৱীসকল? ভিডিঅ'টো যদি চাই ভাল লাগিলে বন্ধু বান্ধৱীসকল লাইক আৰু শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব। লগতে মোৰ মিথুন ব্লগ চেনেলটোত যদি আপোনালোকে চাই আছে ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব। আজিলৈ আহিছোঁ। জয় আই অসম।